মৰমৰ ছাত্ৰ-ছাত্ৰীসকল পোনপ্ৰথমে মোৰ ইউটিউব চেনেলটোলৈ তোমালোকক ৱেলকাম জনাইছোঁ। আজি আমি শিকিম ক্লাছ 7 মেথছ চেপ্টাৰ 6 পৰিচাৱাহা 6.1 পৰিচাৱাহা 6.1ৰ এই 1ৰ পৰা 4 নম্বৰলৈকে অতি সহজ পদ্ধতিত সমাধান কৰিবলৈ চেষ্টা কৰিম। তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। পৰিচাৱাহা 6.1ৰ 1 নম্বৰত আছে যিকোনো 5টা অযুগ্ম সংখ্যাৰ যোগফল 60 হ'বনে? তোমাৰ উত্তৰৰ সাপেক্ষে যুক্তি দৰ্শোৱা। এই অংক কৰাৰ আগত প্ৰথম আমি যুগ্ম আৰু অযুগ্ম সংখ্যাৰ বিষয়ে কিছুমান কথা জানি লওঁ, তেতিয়া অংক কৰাত আমাৰ সহজ হ'ব। যুগ্ম সংখ্যা যিবোৰ সংখ্যা 2ৰে সম্পূৰ্ণৰূপে বিভাজ্য হয় অৰ্থাৎ ভাগশেষ শূন্য থাকে সেইবোৰক যুগ্ম সংখ্যা বোলে। তাৰমানে যিবোৰ সংখ্যাক আমি 2ৰে হৰণ কৰিব পাৰোঁ বা হৰণ কৰিলে ভাগশেষ শূন্য হয় সেইবোৰে হ'ল যুগ্ম সংখ্যা। যুগ্ম সংখ্যা যেনে 2 4 6 8 10 12 14 16 ইত্যাদি। এতিয়া চোৱা 2ক যদি আমি 2ৰে ডিভাইড কৰোঁ 1 পাম, তাৰমানে ভাগশেষ শূন্য হ'ব। আকৌ 4ক যদি 2ৰে ডিভাইড কৰোঁ 2 পাম, ভাগশেষ শূন্য হ'ব। 6ক যদি 2ৰে ডিভাইড কৰোঁ 3 পাম, ভাগশেষ শূন্য হ'ব। 8ক যদি 2ৰে ডিভাইড কৰোঁ 4 পাম, ভাগশেষ শূন্য হ'ব। 10ক যদি 2ৰে ডিভাইড কৰোঁ 5 পাম, ভাগশেষ শূন্য হ'ব। 12ক যদি 2ৰে হৰণ কৰোঁ 6 পাম, ভাগশেষ শূন্য হ'ব। 14ক যদি 2ৰে হৰণ কৰোঁ 7 পাম, ভাগশেষ শূন্য হ'ব। 16ক যদি 2ৰে ডিভাইড কৰোঁ 8 পাম, ভাগশেষ শূন্য হ'ব। এনেকুৱা ধৰণৰ সংখ্যাবোৰ হ'ল যুগ্ম সংখ্যা। অযুগ্ম সংখ্যা যিবোৰ সংখ্যা 2ৰে সম্পূৰ্ণৰূপে বিভাজ্য নহয় অৰ্থাৎ 2ৰে ভাগ কৰিলে ভাগশেষ 1 থাকে সেইবোৰক অযুগ্ম সংখ্যা বোলে। তাৰমানে যিবোৰ সংখ্যাক আমি 2ৰে হৰণ কৰিম, 2ৰে হৰণ কৰিলে সম্পূৰ্ণৰূপে বিভাজ্য নহয়, ভাগশেষ 1 থাকে, তেনেকুৱা সংখ্যা হ'ল অযুগ্ম সংখ্যা। যেনে 3 এটা অযুগ্ম সংখ্যা, 5 7 9 11 13 15 ইত্যাদি। এতিয়া চোৱা 3ক যদি আমি 2ৰে হৰণ কৰি দিওঁ 3 ইয়াক আমি 2ৰে হৰণ কৰি দিওঁ, এবাৰ যাব 2 1 থাকিল, ভাগশেষ 1 থাকিলে। আকৌ 7ক যদি 2ৰে হৰণ কৰি দিওঁ 7 ডিভাইড 2 কেইবাৰ যাব? 3বাৰ যাব, কিমান হ'ব? 6। 7ৰ পৰা 6 বিয়োগ কৰিলে 1 পাম, ইয়াতো ভাগশেষ 1 থাকিলে। সেইটো কৈছে যিবোৰ সংখ্যা 2ৰে হৰণ কৰিলে সম্পূৰ্ণৰূপে বিভাজ্য নহয়, ভাগশেষ 1 থাকে, সেইবোৰে হ'ল অযুগ্ম সংখ্যা। যুগ্ম আৰু অযুগ্ম সংখ্যাৰ আৰ্হি। যুগ্ম আৰু অযুগ্ম সংখ্যাৰ কিছুমান আৰ্হি আছে, সেই আৰ্হিৰ বিষয়ে আমাৰ জানিব লাগিব। আৰ্হিবোৰ হ'ল চোৱা যুগ্ম যোগ যুগ্ম ইকুৱেলছ টু যুগ্ম। তাৰমানে যুগ্ম সংখ্যাৰ লগত যদি আমি যুগ্ম সংখ্যা যোগ কৰি দিওঁ যোগফলটো আমি যুগ্ম সংখ্যাই পাম। আকৌ এবাৰ কৈ দিছোঁ, যুগ্ম সংখ্যাৰ লগত যদি আমি যুগ্ম সংখ্যা যোগ কৰি দিওঁ যোগফলটো আমি যুগ্ম সংখ্যাই পাম। যেনে 2 এটা যুগ্ম সংখ্যা, এইটো প্লাছ দিয়া। 4 এটা যুগ্ম সংখ্যা, 2 + 4 কৰিলে পাম আমি 6, 6ও এটা যুগ্ম সংখ্যা। আৰু এটা উদাহৰণ চাওঁ, 8টো এটা যুগ্ম সংখ্যা প্লাছ 10টো এটা যুগ্ম সংখ্যা, 10 + 8 কৰিলে পাম আমি 18, 18টোও এটা যুগ্ম সংখ্যা কাৰণ 2ৰে সম্পূৰ্ণৰূপে বিভাজ্য হ'ব। তোমালোকে মনত ৰাখিবা যুগ্ম সংখ্যাৰ লগত যুগ্ম সংখ্যা যোগ কৰিলে আমি যোগফলটো যুগ্ম সংখ্যাই পাওঁ। এতিয়া চাওঁ অযুগ্ম যোগ অযুগ্ম ইকুৱেল টু যুগ্ম। তাৰমানে অযুগ্ম সংখ্যাৰ লগত যদি আমি অযুগ্ম সংখ্যা যোগ কৰি দিওঁ যোগফলটো আমি যুগ্ম সংখ্যা পাম। অযুগ্ম সংখ্যাৰ লগত যদি আমি অযুগ্ম সংখ্যা যোগ কৰি দিওঁ যোগফলটো আমি যুগ্ম সংখ্যা পাম। এটা উদাহৰণৰ সৈতে বুজিবলৈ চেষ্টা কৰিছোঁ। 3 এটা অযুগ্ম সংখ্যা প্লাছ 5 এটা অযুগ্ম সংখ্যা, 3 + 5 কৰিলে পাম আমি 8, 8টো এটা যুগ্ম সংখ্যা কাৰণ
8ক 2ৰে ডিভাইড কৰিলে সম্পূৰ্ণৰূপে বিভাজ্য হ'ব, ভাগশেষ 0 হ'ব। এতিয়া 7 এটা অযুগ্ম সংখ্যা প্লাছ 9 এটা অযুগ্ম সংখ্যা। 7 প্লাছ 9 কৰিলে পাম আমি 16। 16টো এটা যুগ্ম সংখ্যা। তাৰমানে যুগ্ম সংখ্যাৰ লগত অযুগ্ম সংখ্যাৰ লগত যদি আমি অযুগ্ম সংখ্যা যোগ কৰি দিওঁ, যোগফলটো আমি যুগ্ম সংখ্যা পাওঁ। এতিয়া চাম যুগ্ম আৰু অযুগ্ম, যুগ্ম যোগ অযুগ্ম যুগ্ম সংখ্যাৰ লগত যদি আমি অযুগ্ম সংখ্যা যোগ কৰি দিওঁ, যোগফলটো আমি অযুগ্ম সংখ্যা পাম। যুগ্ম সংখ্যাৰ লগত যদি আমি অযুগ্ম সংখ্যা যোগ কৰি দিওঁ, যোগফলটো আমি অযুগ্ম সংখ্যা পাম। যেনে যুগ্ম সংখ্যা 4 প্লাছ অযুগ্ম সংখ্যা এটা লোৱা 3। এতিয়া এইটো হ'ল যুগ্ম সংখ্যা, 3টো হ'ল অযুগ্ম সংখ্যা। 4 প্লাছ 3 কৰিলে পাম আমি 7। 7টো এটা অযুগ্ম সংখ্যা। আমাৰ সেইটোৱে কৈছে যে এটা যুগ্ম সংখ্যা আৰু এটা অযুগ্ম সংখ্যা যদি আমি যোগ কৰি দিওঁ, যোগফলটো আমি অযুগ্ম সংখ্যা পাম। সেইটোৱে পাইছোঁ। এটা যুগ্ম সংখ্যা লৈছোঁ, এটা অযুগ্ম সংখ্যা লৈছোঁ, যোগ কৰিছোঁ, আমি অযুগ্ম সংখ্যা পাইছোঁ। আৰু এটা লওঁ 6 এটা যুগ্ম সংখ্যা প্লাছ 5 এটা অযুগ্ম সংখ্যা। তে 6 প্লাছ 5 কৰিলে পাম আমি 11। 11টো এটা অযুগ্ম সংখ্যা। এতিয়া আমি বিয়োগৰ ক্ষেত্ৰত চাওঁ। অযুগ্ম বিয়োগ অযুগ্ম ইকুৱেলছ টু যুগ্ম। তাৰমানে অযুগ্ম সংখ্যাৰ পৰা যদি আমি অযুগ্ম সংখ্যা বিয়োগ কৰি দিওঁ, বিয়োগফলটো আমি যুগ্ম সংখ্যা পাম। অযুগ্ম সংখ্যাৰ পৰা যদি আমি অযুগ্ম সংখ্যা বিয়োগ কৰি দিওঁ, বিয়োগফলটো আমি যুগ্ম সংখ্যা পাম। আমি এটা উদাহৰণৰ সৈতে চাওঁ। 5টো এটা অযুগ্ম সংখ্যা বিয়োগ 3টো এটা অযুগ্ম সংখ্যা। 5ৰ পৰা 3 বিয়োগ কৰিলে পাম আমি 2। যুগ্ম পাইছোঁ। এইটো এটা অযুগ্ম সংখ্যা, এইটো এটা অযুগ্ম সংখ্যা। এটা অযুগ্ম সংখ্যাৰ পৰা এটা অযুগ্ম সংখ্যা বিয়োগ কৰি আমি যুগ্ম সংখ্যা পাইছোঁ। আৰু এটা চাওঁ। 7 এটা অযুগ্ম সংখ্যা বিয়োগ 5 এটা অযুগ্ম সংখ্যা। এতিয়া 7ৰ পৰা 5 বিয়োগ কৰিলে পাম আমি 2। এই 2টো এটা যুগ্ম সংখ্যা। আমি সেইটোৱে বুজাব বিচাৰিছোঁ যে অযুগ্ম সংখ্যাৰ পৰা অযুগ্ম সংখ্যা বিয়োগ কৰিলে বিয়োগফলটো আমি যুগ্ম সংখ্যা পাম। এতিয়া যুগ্ম বিয়োগ যুগ্ম বিয়োগ যুগ্ম সংখ্যাৰ পৰা যুগ্ম সংখ্যা বিয়োগ কৰিলে বিয়োগফলটো আমি যুগ্ম সংখ্যাই পাওঁ। যুগ্ম সংখ্যাৰ পৰা যুগ্ম সংখ্যা বিয়োগ কৰিলে বিয়োগফলটো আমি যুগ্ম সংখ্যাই পাম। যুগ্ম সংখ্যা যেনে 4 বিয়োগ 2টো এটা যুগ্ম সংখ্যা। 4ৰ পৰা 2 বিয়োগ কৰিলে আমি 2 পাম। 2টো এটা যুগ্ম সংখ্যা। আকৌ চাওঁ আমি 10টো এটা যুগ্ম সংখ্যা বিয়োগ 4টো এটা যুগ্ম সংখ্যা। 10ৰ পৰা 4 বিয়োগ কৰিলে আমি 6 পাম। 6টো এটা যুগ্ম সংখ্যা। তাৰমানে আমি এইটোৱে বুজি পালোঁ যে যুগ্ম সংখ্যাৰ পৰা যদি যুগ্ম সংখ্যা বিয়োগ কৰি দিওঁ, বিয়োগফলটো আমি যুগ্ম সংখ্যাই পাম। এতিয়া যুগ্ম সংখ্যাৰ পৰা যদি আমি অযুগ্ম সংখ্যা বিয়োগ কৰোঁ, যুগ্ম বিয়োগ অযুগ্ম ইকুৱেল টু অযুগ্ম। যুগ্ম সংখ্যাৰ পৰা যদি আমি অযুগ্ম সংখ্যা বিয়োগ কৰি দিওঁ, বিয়োগফলটো আমি অযুগ্ম সংখ্যা পাম। যেনে যুগ্ম সংখ্যা 6 বিয়োগ অযুগ্ম সংখ্যাটো 3টো এটা অযুগ্ম সংখ্যা। এতিয়া 6ৰ পৰা 3 বিয়োগ কৰিলে আমি 3 পাম। 3টো এটা অযুগ্ম সংখ্যা। যে যুগ্ম সংখ্যাৰ পৰা আমি যদি অযুগ্ম সংখ্যা বিয়োগ কৰি দিওঁ, বিয়োগফলটো আমি অযুগ্ম সংখ্যাই পাম। আকৌ 16টো এটা যুগ্ম সংখ্যা বিয়োগ 5টো এটা অযুগ্ম সংখ্যা। এতিয়া যুগ্ম সংখ্যাৰ পৰা অযুগ্ম সংখ্যা বিয়োগ কৰিম আমি। 16ৰ পৰা 5 বিয়োগ কৰিলে পাম আমি 11। আৰু এটা চাওঁ আমি অযুগ্ম সংখ্যাৰ পৰা যুগ্ম সংখ্যা বিয়োগ কৰিলে কি হয়। অযুগ্ম বিয়োগ যুগ্ম। অযুগ্ম বিয়োগ যুগ্ম আমি পাম অযুগ্ম।
তাৰমানে অযুগ্ম সংখ্যাৰ পৰা যুগ্ম সংখ্যা বিয়োগ কৰিলে আমি অযুগ্ম সংখ্যাই পাম অযুগ্ম সংখ্যা যেনে 9 বিয়োগ যুগ্ম সংখ্যা এটা লোৱা 2 যিকোনো ল'ব পাৰা তোমালোকে এটো বিয়োগ কৰিলে যিকোনো অযুগ্ম সংখ্যাৰ পৰা যিকোনো যুগ্ম সংখ্যা বিয়োগ কৰিলে বিয়োগফলটো আমি অযুগ্মই পাম যিকোনো সংখ্যা ল'ব পাৰা তোমালোকে তে 9 বিয়োগ 2 পাম আমি 7 7 টো এটা অযুগ্ম সংখ্যা এতিয়া 11 বিয়োগ 6 11 টো এটা অযুগ্ম সংখ্যা 6 টো এটা যুগ্ম সংখ্যা 11 ৰ পৰা 6 বিয়োগ কৰিলে আমি পাম 5 5 টো এটা অযুগ্ম সংখ্যা যুগ্ম আৰু অযুগ্ম সংখ্যাৰ আৰ্হিসমূহ আলোচনা কৰিলো গতিকে তোমালোকে এই আৰ্হিসমূহ ভালকে মনত ৰাখিবা অংক কৰাত আমাৰ সহজ হ'ব পৰিচাও আহা 6.1 ৰ এক নম্বৰত আছে যিকোনো পাঁচটা অযুগ্ম সংখ্যাৰ যোগফল 60 হ'বনে তোমাৰ উত্তৰৰ সাপেক্ষে যুক্তি দৰ্শোৱা আমি যিকোনো পাঁচটা অযুগ্ম সংখ্যা যদি যোগ কৰি দিও 60 পাও নে নাপাও চাই লও অযুগ্ম সংখ্যাৰ বিষয় ইতিমধ্যে আমি আলোচনা কৰিলো অযুগ্ম সংখ্যা যেনে 3 plus 5 plus 7 plus 9 plus 11 এইখিনি যোগ কৰিলে আমি কিমান পাম 3 লগত 5 যোগ কৰিলে পাম 8 8 ৰ লগত 7 যোগ কৰিলে পাম 15 15 ৰ লগত 9 যোগ কৰিলে পাম 24 24 ৰ লগত 11 যোগ কৰিলে পাম আমি 35 আমি পাঁচটা অযুগ্ম সংখ্যা যোগ কৰিলো যোগফলটো পালো আমি 35 কিন্তু আমি 60 পোৱা নাই তাৰ মানে যিকোনো পাঁচটা অযুগ্ম সংখ্যা যোগ কৰিলে আমি 60 নাপাও এতিয়া আমাৰ যুক্তি দৰ্শাব লাগে তো মনত ৰাখিবা অযুগ্ম সংখ্যাক যদি অযুগ্ম সংখ্যক হিচাপে যোগ কৰো আমি যোগফলটো অযুগ্ম সংখ্যাই পাম অযুগ্ম সংখ্যক মানে 1 2 3 4 5 5 টো এটা অযুগ্ম সংখ্যা তাৰ মানে এই পাঁচটা অযুগ্ম সংখ্যা যদি আমি অযুগ্ম সংখ্যক হিচাপে যোগ কৰো আমি যোগফলটো অযুগ্ম সংখ্যা পালো কিন্তু অযুগ্ম সংখ্যা যদি আমি যুগ্ম সংখ্যক হিচাপে যোগ কৰো তেতিয়া আমি যুগ্ম সংখ্যা পাম কেনে কোৱা চাই লোৱা যেনে 3 plus 5 plus 7 plus 9 plus 11 ইয়াত কেইটা লৈছো 1 2 3 4 5 আৰু এটা লওক 6টা এটো কিমান হ'ব 13 এতিয়া যুগ্ম অযুগ্ম সংখ্যা আমি যুগ্ম সংখ্যক হিচাপত লৈছো তাৰ মানে 1 2 3 4 5 6 6টা 6 টো এটা যুগ্ম সংখ্যা অযুগ্ম সংখ্যাই আমি যুগ্ম সংখ্যক হিচাপে যোগ কৰি চাম যোগফলটো আমি যুগ্ম সংখ্যা পাম চোৱা এইখিনি যোগ কৰি আমি কিমান পাইছো 35 এতিয়া এই 35 ৰ লগত যদি আমি 13 যোগ কৰি দিও কিমান পাম 35 ৰ লগত 13 যোগ কৰিলে কিমান পাম 8 4 48 তাৰ মানে 48 টো এটা যুগ্ম সংখ্যা গতিকে তোমালোকে এই বস্তুটো মনত ৰাখিবা যে অযুগ্ম সংখ্যাক অযুগ্ম সংখ্যক হিচাপে যোগ কৰিলে বা গণনা কৰিলে আমি অযুগ্ম সংখ্যাই পাম আৰু অযুগ্ম সংখ্যাক যুগ্ম সংখ্যক হিচাপে যোগ কৰিলে আমি যুগ্ম সংখ্যা পাম এতিয়া আমাৰ যুক্তি দৰ্শাওত সুবিধা হ'ব আমি ইতিমধ্যে পাঁচটা অযুগ্ম সংখ্যা যোগ কৰি 60 পোৱা নাই গতিকে আমি লিখিম নহয় নহয় কাৰণটো যিহেতু অযুগ্ম সংখ্যক অযুগ্ম সংখ্যাক অযুগ্ম সংখ্যাৰ যেহেতু অযুগ্ম সংখ্যাৰ যোগফল সদায় এটা অযুগ্ম সংখ্যা সদায় এটা অযুগ্ম সংখ্যা এইটো হল 1 নম্বৰৰ এনসাৰ 2 নম্বৰত আছে কমল ষ্টেণ্ডৰ ছবিকেইটাৰ আধাৰত তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ দিয়া তাৰ 1 নম্বৰত আছে যিকোনো দুটা অযুগ্ম সংখ্যা আৰু দুটা যুগ্ম সংখ্যাৰ যোগফল যুগ্ম নে অযুগ্ম তাৰ মানে যিকোনো দুটা অযুগ্ম সংখ্যা আৰু দুটা যুগ্ম সংখ্যা যোগ কৰিলে যোগফলটো আমি যুগ্ম পাম নে অযুগ্ম পাম চাই লও
প্ৰথম কি কৈছে দুটা অযুগ্ম সংখ্যা যেনে 3 প্লাছ 5 আৰু দুটা আমি যুগ্ম সংখ্যা ল'ম যুগ্ম সংখ্যা যেনে 2 প্লাছ 4 এইখিনি যোগ কৰিলে আমি যুগ্ম পাম নে অযুগ্ম পাম সেইটো আমাৰ চাব দিছে এতিয়া 3 লগত 5 যোগ কৰিলে পাম আমি 8 প্লাছ 2 লগত 4 যোগ কৰিলে পাম আমি 6 এতিয়া 8 ৰ লগত 6 যোগ কৰিলে পাম আমি 14 14 টো এটা যুগ্ম 14 টো এটা যুগ্ম সংখ্যা গতিকে 2 ৰ 1 নম্বৰত লিখিম আমি যুগ্ম এতিয়া 2 নম্বৰত আছে যিকোনো তিনিটা অযুগ্ম সংখ্যা আৰু চাৰিটা যুগ্ম সংখ্যাৰ যোগফল যুগ্ম নে অযুগ্ম এবাৰ কি কৈছে যিকোনো তিনিটা অযুগ্ম সংখ্যা আৰু চাৰিটা যুগ্ম সংখ্যা আমি যোগ কৰি চাও তিনিটা অযুগ্ম সংখ্যা যেনে 3 প্লাছ 5 প্লাছ 7 তিনিটা অযুগ্ম সংখ্যা প্লাছ এবাৰ আমি চাৰিটা যুগ্ম সংখ্যা লওঁ 2 প্লাছ 4 প্লাছ 6 প্লাছ 8 যিকোনো সংখ্যা ল'লে হ'ল এটা এইখিনি আমি যোগ কৰি দিম 3 প্লাছ 5 কৰিলে পাম আমি 8 8 ৰ লগত 7 যোগ কৰিলে পাম 15 এইখিনি যোগ কৰি পালো আমি 15 প্লাছ এতিয়া 4 ৰ লগত 6 যোগ কৰিলে পাম আমি 10 10 ৰ লগত 8 যোগ কৰিলে পাম আমি 18 18 ৰ লগত 2 যোগ কৰিলে পাম আমি 20 এতিয়া 15 ৰ লগত 20 যোগ কৰিলে পাম আমি 35 টো এটা অযুগ্ম গতিকে 2 নম্বৰটো হ'ব আমাৰ অযুগ্ম কেনেকৈ পালো তিনিটা অযুগ্ম সংখ্যা আৰু চাৰিটা যুগ্ম সংখ্যা যোগ কৰি আমি অযুগ্ম সংখ্যা পালো এটোৱে হ'ল 2 নম্বৰ প্ৰশ্নৰ এনসাৰ 3 নম্বৰত আছে 78তম স্বাধীনতা দিৱস উপলক্ষে আয়োজিত বিভিন্ন প্ৰতিযোগিতাত কোনো দুখন বিদ্যালয়ৰ ক্ৰমে 132 জন আৰু 179 জন শিক্ষাৰ্থী অংশগ্ৰহণ কৰিছিল মুঠ প্ৰতিযোগীৰ সংখ্যা যুগ্ম নে অযুগ্ম হ'ব গণনা নকৰাকৈ কোৱা আমাৰ কি কৈছে 78তম স্বাধীনতা দিৱস উপলক্ষে প্ৰতিযোগিতা পাতিছিলে সেই প্ৰতিযোগিতাত দুখন স্কুলৰ শিক্ষক জয়েন কৰিছিলে এখন স্কুলৰ পৰা আহিছিলে 132 জন আৰু এখন বিদ্যালয়ৰ পৰা আহিছিলে 179 জন এতিয়া মুঠ প্ৰতিযোগীৰ সংখ্যা উলিয়াবলৈ হলে আমি এই দুটা যোগ কৰিব লাগিব এই দুটা যোগ কৰি যিমানটো পাম সিমানটোৱে হ'ব এতিয়া আমি চাও ইয়াত আছে 132 টো এটা যুগ্ম সংখ্যা আৰু 179 টো এটা অযুগ্ম সংখ্যা আমি আগত পাইছো যুগ্ম সংখ্যাৰ লগত যদি আমি অযুগ্ম সংখ্যা যোগ কৰি দিও যোগফলটো আমি অযুগ্ম সংখ্যাই পাম 3 সলিউশন তো মনত ৰাখিবা যুগ্ম সংখ্যাৰ লগত অযুগ্ম সংখ্যা যোগ কৰিলে যোগফলটো আমি অযুগ্ম সংখ্যা পাম তথাপিও এবাৰ যোগ কৰি দেখুৱাই দিছো 132 আৰু আছে আমাৰ 179 এইখিনি যোগ কৰি দিও 9 ৰ লগত 2 যোগ কৰিলে পাম 11 11 ৰ 1 উকলিব 1 10 1 11 11 ৰ 1 উকলিব 1 2 3 311 টো এটা অযুগ্ম সংখ্যা তাৰমানে আমি কি পালো যুগ্ম নে অযুগ্ম আমি কি পালো অযুগ্ম এটোৱে হ'ল 3 নম্বৰ প্ৰশ্নৰ এনসাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল চেনেলটো সাবস্ক্ৰাইব কৰি দিবা 4 নম্বৰত আছে যিকোনো 9টা অযুগ্ম সংখ্যাৰ যোগফল যুগ্ম নে অযুগ্ম হ'ব যিকোনো 9টা অযুগ্ম সংখ্যা যোগ কৰিলে যোগফলটো আমি যুগ্ম পাম নে অযুগ্ম পাম আমি ইতিমধ্যে আলোচনা কৰিছো যে অযুগ্ম সংখ্যা যদি অযুগ্ম সংখ্যক হিচাপত যোগ কৰা হয় তেতিয়া আমি যোগফলটো অযুগ্ম সংখ্যাই পাম কাৰণ 9 টো এটা অযুগ্ম সংখ্যা 9টা অযুগ্ম সংখ্যা যোগ কৰিলে যোগফলটো আমি অযুগ্ম সংখ্যাই পাম কিন্তু যদি আমি অযুগ্ম সংখ্যাক আকৌ যুগ্ম সংখ্যক হিচাপে যোগ কৰি দিও তেতিয়া আমি যুগ্ম সংখ্যা পাম এতিয়া 9টা অযুগ্ম সংখ্যা যেনে 3 প্লাছ 5 প্লাছ 7 প্লাছ 9 প্লাছ 11 প্লাছ 13 প্লাছ 15 1 2 3 4 5 6 7 প্লাছ 17 প্লাছ 19 1 2 3 4 5 6 7 8 9 একেটা আমি যোগ কৰিলে যোগফলটো আমি অযুগ্মই পাম কিন্তু যদি আমি
10টা অযুগ্ম সংখ্যা যোগ কৰি দিওঁ তেতিয়া যোগফলটো আমি আকৌ যুগ্ম সংখ্যা পাম তাৰমানে ইয়াৰ এনসাৰটো হ'ব অযুগ্ম এইটো হ'ল 4 নম্বৰ প্ৰশ্নৰ এনসাৰ